হৈ যিসকল বিধৱা হ'ল অৰ্থাৎ স্বামী আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিলে পত্নী বিধৱা হৈ আছে তেওঁলোককো আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা 2.5 লাখ টকা কৰি এককালীন এটা সাহায্য দিবৰ বাবে আমি সিদ্ধান্ত লৈছো আৰু এই এককালীন সাহায্যৰ উপৰিও all ladies or all widows will be eligible for Arunodaya scheme and widow pension. So the package will be as of now, they will get 830 rupees monthly from Arunodaya, 300 rupees from widow pension 1100 plus 2,50,000 one-time assistance.